শ্ৰদ্ধেয় ইয়াত উপস্থিত থকা আমাৰ লংকা 10 নং ৱাৰ্ডৰ 8টা আত্মসহায়ক গোট মিলি পেলাই এখন সভাৰ আয়োজন কৰা হৈছে। এই আত্মসহায়ক গোট কেইটা হ'ল ৰাধিকা গোট, ঈশান গোট, পতঞ্জলি গোট, পুৰুষোত্তম গোট, মা ভৱানী গোট, কল্পতৰু গোট, আৰাধ্যা গোট আৰু প্ৰগতি গোট। এই 8টা গোট মিলি পেলাই এখন সভাৰ আয়োজন কৰা হৈছে। এই সভাত উপস্থিত থাকিব আমাৰ 10 নং ৱাৰ্ডৰ ৱাৰ্ড কমিশনাৰ শ্ৰীমতী ৰমা মজুমদাৰ আৰু তাৰ লগত থাকিব উপস্থিত CO ৰাজদীপ দাসগুপ্ত আৰু তাৰ লগত থাকিব আমাৰ CRP মেডাম প্ৰতিমা দত্ত আৰু নিশা দত্ত। এতিয়া মই CO ৰাজদীপ ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ শ্ৰীমতী ঝৰ্ণা ধৰক অনুৰোধ জনাইছোঁ। এতিয়া মই আমাৰ 10 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশনাৰ ৰমা মজুমদাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ সুস্মিতা দেক অনুৰোধ জনাইছোঁ। এতিয়া মই আমাৰ CRP মেডাম প্ৰতিমা দত্তক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ৰীতা দেক অনুৰোধ জনাইছোঁ। এতিয়া মই আমাৰ CRP মেডাম নিশা দত্তক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মিনু বাইদেউক অনুৰোধ জনাইছোঁ। এতিয়া মই CO ৰাজদীপ ছাৰক বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, আজি আমি ইয়াত আহিছোঁ আমাৰ যিটো MMUA মুখ্যমন্ত্ৰী মহিলা উদয় মিত্ৰ অভিযান নগৰীয়াৰ এটা আমাৰ হেৰি আছিলে, স্কিম আছিলে। এইটোৰ অন্তৰ্গত আমাৰ SHG মেম্বাৰ। নমস্কাৰ লংকাবাসী জনসাধাৰণ, আজি মই লংকা 10 নং ৱাৰ্ড জুনিয়ৰ কলেজ ৰোড ৰাধা গোবিন্দ মন্দিৰত আহি উপস্থিত হৈছোঁ, কিয়নো ইয়াত আহি চালোঁ যে এটা বিশেষ সভা আয়োজন কৰা হৈছে আৰু ইয়াত লংকা 10 নং ৱাৰ্ডৰ 8টা আত্মসহায়ক গোটৰ মহিলাগৰাকীয়ে মিলি একজোট হৈ পেলাই আয়োজিত কৰে এখন বিশেষ সভা। আৰু বিশেষকৈ এইখন সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছে লংকা 10 নং ৱাৰ্ডৰ ৱাৰ্ড কমিশনাৰ শ্ৰীমতী ৰমা মজুমদাৰ আৰু লগত আছে লংকা পৌৰসভা কমিউনিটি অৰ্গেনাইজাৰ ৰাজদীপ দাসগুপ্ত আৰু লগত আছে CRP ডেট মিনছ কমিউনিটি ৰিচাৰ্চ পাৰ্চন প্ৰতিমা দত্ত আৰু নিশা দত্ত আৰু লগত আছে অন্যান্য 8টা গোটৰ মহিলা সদস্যসকল। আজি ইয়াত যে আপোনালোকে প্ৰগ্ৰামখন পাতিছে, মানে কিবা মই দেখা পালোঁ যে কিবা আয়োজন কৰিছে, মানে কিহৰ কাৰণে প্ৰগ্ৰামটো, মানে কি প্ৰগ্ৰাম হয়, কিবা ক'ব বিচাৰেনে? ছাৰ, আমাৰ যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰ আছে, হয়, তেখেত যে আমাক যে ইমান মহিলাসকলক যে স্বাৱলম্বী কৰিবৰ কাৰণে টকা দি আছে গোটত, সেই টকাবিলাক দি আমাৰ চব গোটৰ মহিলাবিলাকে কিবা ব্যৱস্থা কৰি বা টকাটো যাতে বঢ়াব পাৰোঁ, ঘৰৰ সমস্যাবিলাক যাতে দূৰ কৰিব পাৰোঁ, সেইটোৱে আমি ভাবি আছোঁ। এতিয়া 10,000 পাই আমি কিবা বিজনেছ কৰিম বুলি ভাবিছোঁ। আকৌ যেতিয়া দিব আকৌ বাঢ়িব আমাৰ হেৰিটো ব্যৱস্থাটো। এইটো কাৰণে আমি হিমন্ত বিশ্ব ছাৰক আমি বহুত ধন্যবাদ জনাইছোঁ। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনালোকৰ আত্মসহায়ক গোটক আজি 10,000 টকাকৈ বাইদেউজনীক চবকে মানে দিলে, সেইকাৰণে মানে আজি আপোনালোকে মানে মিলি এটা প্ৰগ্ৰাম আয়োজন কৰিছে।
চ' ভিউৱাৰ্ছসকল এইটো এটা মহিলাগৰাকীসকলৰ পদক্ষেপটো চাই বৰ ভাল লাগিল আৰু এতিয়া আমি গম পালোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন আত্মসহায়ক গোটত 10,000 টকাকৈ আঁচনি আগবঢ়াইছিল আৰু সেইখন আঁচনি লাভ কৰাৰ বাবে এইসকল মহিলাগৰাকীয়ে মিলি ইয়াত উপস্থিত থকা মুখ্য অতিথিসকলক ফুলাম গামোচাৰে আন্তৰিক সম্বৰ্ধনা জনাইছে। চ' এয়াই আশা ৰাখিছোঁ ভিডিঅ'টো ভাল লাগিছে চাগে। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগন্তীয়া দিনত আমাৰ পেজৰ পৰা আৰু আপকামিং আপডেট পাবলৈ হ'লে আমাৰ পেজটো এতিয়াই ফ'ল' কৰি দিব। থেংক ইউ। জয় হিন্দ, জয় আই অসম।